কৃষ্ণ হৰি ৰাম কৃষ্ণ। আজি আমি মানুহৰ জন্ম কি কাৰণে পাব লাগে সেই বিষয়ে আমি দুই এষাৰ কথা ক'ম ইউটিউব চেনেল যোগেৰে। কৃষ্ণ কৈছে যে এই সংসাৰখনত বিভিন্ন জীৱই জন্ম গ্ৰহণ কৰিব লগা হৈছে। কুকুৰ, মেকুৰী, গাহৰি, হাতী, গাধ, মানুহ পা ধৰি বিভিন্ন জীৱই ধৰি জন্ম ল'ব লগা হৈছে। একেই জন্ম কিয় নাপালে? জন্মবিলাক কি কাৰণে পালে? সেই বিষয়ে তুমি মোক বহলাই কোৱা। যাহাক জানিলে লোক সমস্ত পাপতে হন্তে বিৰগতি হইবে। সংসাৰখনত গতিকে মানুহৰ জন্ম দিছে মিলা পিতৃ মৰম চেনেহে একতাৰ দোলেৰে। আপুনি যদি মানুহৰ জন্ম পাই পিনি জ্ঞাতি হিংসা কৰি থাকে, সমাজত কাৰোবাক হিংসা কৰি থাকে, ভগৱন্তই ওপৰৰ পৰা চাই কৈছে তোমালোকক মই মিলা পিতৃ মৰম চেনেহে একতাৰ দোলেৰে থাকিব কৈছোঁ। কাৰণ মানুহৰ জন্ম দিলেও কুকুৰৰ দৰে জ্ঞাতি হিংসা কৰি থকা, নিজৰ পৰিয়ালৰ লগত হিংসা কৰি থকা, এইবাৰ কিন্তু জেগাত দি দিম কিমান কৰিবি কৰি থাকিবি।